আৰক্ষীৰ প্ৰচেছটো কেনেকৈ আগবাঢ়িছে বা তলব কৰিছে আৰক্ষী আমাক সুধি আছে, আমাৰ ষ্টেটমেণ্ট লৈছে, চবৰে ষ্টাফৰ ষ্টেটমেণ্ট লৈছে, চবকে সুধি আছে কেনেকুৱা কি ঘটনা। ঘটনাটোতো বিৰাট বেয়া, লজ্জাজনক ঘটনা। আমি গৰিহণা দিওঁ, এনেকুৱা ঘটনা ঘটিব নালাগে আৰু দোষী শাস্তি পাব লাগে। আৰু যিহেতু আমি দোষী নহয়, আমি শাস্তি পাব নালাগে। এতিয়া ৰাইজ কি কয়, আমি দুখ কৰা নাই। কিয় কৰা নাই? আমি প্ৰপাৰ ডকুমেণ্টছ যদি নাচালোঁ হয়, ডকুমেণ্টছ নোহোৱাকৈ আমি দিলোঁ হয় ৰুম, তেতিয়া আমি দুখ কৰা বুলি মানি ল'লোঁ হয়। 13 বছৰীয়া ছোৱালীয়ে যে ধৰ্ষণ হ'ল, সেইটো আপোনালোকে কিয় দুখ কৰা নাই? সেইটো দুখ কৰিছোঁ, বেয়া লাগিছে। আমি বহুত নিকৃষ্ট কাম হৈছে, তেনেকুৱা কাম কৰিব নালাগে সমাজত, মানে বহুত বেয়া মেছেজ যায়। গতিকে সেইটো কৈছোঁ, সেইটো আমি দুখ কৰিছোঁ, সেইটো মানিছোঁ, বেয়া কাম হৈছে। 5 দিনলৈকে আপোনালোকৰ ৰিজৰ্টত আছে, সেই কথাখিনি আপোনালোকে পুলিচক কিয় জনোৱা নাই? 5 দিনলৈকে আপুনি অকলশৰীয়া ছোৱালীজন, মাজে মাজে ল'ৰাজন আহে, হয়, তেনেকৈ আপোনালোকে কেনেকৈ থ'লে আপোনালোকে? না, আমাৰ একো সন্দেহ হোৱা নাই, সন্দেহ কৰিব লগা একো মানে জেগা পোৱা নাই। তেওঁলোকৰ ধৰক ল'ৰাজনে যদি অত্যাচাৰ কৰিলে হয় বা হাল্লা হ'ল হয় ৰুমত, বা ছোৱালীজনী যদি কান্দিলে হয়, বা ছোৱালীজনী ল'ৰাজন নাথাকা অৱস্থাত আমাক ক'লে হয় যে চাওক মোৰ লগত এনেকুৱা অত্যাচাৰ হৈছে, মোক আপোনালোকে উদ্ধাৰ কৰক, তেতিয়া আমি সেই উদ্ধাৰৰ ব্যৱস্থা ল'লোঁ হয়, বা তেতিয়া আমি থানাত ক'লোঁ হয়। চাওক, সেই কথাটো সুধিছিলোঁ যে তোমালোকে গম নাপালা নেকি? তেওঁ ডুপ্লিকেট কাগজ দিলেও মানুহটো দেখিলেই গম পায় যে তেওঁৰ বয়স কিমান হৈছে। তেতিয়া তেওঁ কৈছে মানে দেখিলে গম পোৱা নাযায়, মানে চুটি চাপৰ ছোৱালী। আমি ভাবিছোঁ মানে এনেকুৱা বহুত থাকে, আধাৰ কাৰ্ডৰ লগত মানে একে নাথাকে, মানে মুখখনৰ অৱয়ৱো একে নাথাকে, বহুতৰ অলপমান চেঞ্জ হয়। সেই হিচাপত তেওঁলোকে মানে চালে, মানে ঠিকে থকা বুলি ভাবিলে আৰু আধাৰ কাৰ্ডৰ মানে বয়সটো পূৰা ঠিকেই আছে। গতিকে আৰু মানুহ মানে দেখিলে কিছুমান মানুহক ধৰিব নোৱাৰি যে বয়স 13 বছৰে হৈছে নে 15 বছৰ হৈছে নে 20 বছৰ হৈছে, কিন্তু চুটি চাপৰ মানুহ থাকে তেনেকুৱা। গতিকে তেওঁলোকে তেনেকৈ ভাবি পিনে তেওঁলোকে মানে এলট কৰিলে। কিমান তাৰিখত আহিছিল? তেওঁলোকে 2 তাৰিখে আহিছে, 2 তাৰিখে গধূলি আহিছে। পুলিচে 4 তাৰিখে ৰাতি কৰিছে। হয়, তেতিয়া 5 তাৰিখ হৈ গৈছে, 12টা বজাৰ পিছত আহিছে তেওঁলোকে। তেনেকুৱা আৰু যেনেকুৱা কৈছে ধৰক মানে আবদ্ধ কৰি ৰাখিছে, আবদ্ধ কৰি ৰখা নাই, কাৰণ ভিতৰৰ পৰা বন্ধ কৰি থৈছে দৰ্জা, বাহিৰৰ পৰাতো তালা মাৰি থকা নাই, তেনেকুৱা কথা। ল'ৰাজন কণ্টিনিউ নাই, তেওঁ সেই যিদিনা ধৰিছে মানে তেতিয়াও নাই। ল'ৰাজনক ধৰিছে বেলেগ জেগাত, পুলিচে ধৰি পিনে ইয়াতে লৈ আহিছে। তেওঁ মানে লৈ অহাৰ পিছত ছোৱালীজনী ইয়াতে পাইছে। কি কয়? ল'ৰাজন আমাৰ মেনেজাৰে কোৱা হিচাপত দিনত আহিছিল, কেতিয়াবা দিনত আহে, আহি পিনে কেতিয়াবা গধূলিও আহে, এনেকুৱা। ছোৱালীজনী ইয়াতে যে ৰাখি আছোঁ, ল'ৰাজন গুচি যায়, হয়, 3-4 দিনলৈকে নাহে, 3-4 দিনলৈকে নহয়, এদিনত মানে আহে। সি কয় মানে তাৰ কাম আছে, ৰাতি ডাম্পাৰ চলে বা এনেকুৱা, এইবিলাক ডাম্পাৰৰ পিছত যাব লাগে। গতিকে তেওঁলোকে মানে সেই ৰাতি বিষয়টো আপোনালোকে সন্দেহ কৰাটো পুলিচক খবৰ দিব লাগিছিল। সন্দেহ আমাৰ হোৱাই নাই, সেইকাৰণে আমাৰ সন্দেহ মানে কৰিব লগা তেওঁলোকে কোনো ধৰণৰ স্থল দিয়াই নাই, সন্দেহৰ স্থল আমাৰ কোনো পোৱাই নাই। তাৰপিছত ল'ৰাজনে কৈছে তেওঁ বিজনেছ কৰে, আৰু তেওঁ ল'ৰাজন ইয়াতে চিনিও পায়, বহুত মানুহ চিনিও পায় ল'ৰাজন, তেওঁ চিনি পায়। হয়, হয়, ধুৰন্ধৰ অপৰাধী হয়। আৰু মানে গতিকে তেনেকুৱা, গতিকে ল'ৰাজন মানে বিজনেছৰ কামত যোৱা বুলি কৈছে মোৰ ঘৰত অশান্তি হৈ আছে, ঘৰত প্ৰব্লেম হৈ আছে, ঘৰত থাকিব পৰা নাই, সেইকাৰণে ইয়াতে 2 দিনমান থাকিম আপোনালোকৰ তাত। সেই হিচাপতে ইয়াতে লৈছে, কটেজটো লৈ পিনে ইয়াতে আছে। আমাৰ ইয়াতে 2টা VIP কটেজ আছে, আৰু মানে ডিলাক্স ৰুম 3টা আছে। কি কয়? মানে এদিনৰ কাৰণে 1500 টকা আছে, 2000 টকা আছে এদিনত। আপোনালোকৰ যিটো ৰেজিষ্টাৰ বোৰ্ড, তাতে 1ৰ পৰা একদিনত এটা তাৰিখত প্ৰায় 15 পৰা 20 জনলৈকে ইয়াতে কটেজ। 15-20 জন নাই, 15-20 জন নাই, 5টা থাকিব পাৰে। 5টা ৰুমত 15-20 জন মানুহ কেনেকৈ? 15-20 জন মানুহ নাথাকে, 5টা ৰুমত 2জনকৈ মানুহ থাকিব পাৰিব, 10জন মানুহ থাকিব পাৰিব 5টা ৰুমত। হয়, ৰেকৰ্ড হিচাপত মানে চাওক, মেক্সিমাম কি হয়, অৰুণাচলৰ ৰাস্তা, এইটো অৰুণাচলত মেক্সিমাম মানুহে যায়, তেওঁলোকে দিনত ইয়াতে ভাত চাত খাই অকণমান ৰেষ্ট লয়, তেনেকৈ হয়তো অলপ সময় থাকি পিনে গুচি যায়। মোৰ নাম মিচিং ব্ৰহ্ম। ইয়াতে যোৱা 5 তাৰিখে 13 বছৰীয়া ছোৱালী এজনী ৰেস্কিউ কৰিছে পুলিচে। হয়, কেতিয়া আছিল ছোৱালীজনী? ছোৱালীটো আহিছিলে 2 তাৰিখে গধূলি 5:30 বজাত এণ্ট্ৰি হৈছে। সিহঁতে কাৰ লগত আহিছিল? এইটো এজন ল'ৰাজনৰ আহিছিলে, এজন বাচ্চা নামত। আমিতো তাক চিনি নাপাওঁ ল'ৰাক, আৰু তাৰ ছোৱালীকো চিনি নাপাওঁ আমি, কোন হয়, ক'ৰ পৰা আহিছে।
ছোৱালীজনীক কি ডকুমেণ্টছৰ ভিত্তিত বেলেগ এজন বেলেগ বেলেগ এজন ছোৱালীৰ মানে আধাৰ কাৰ্ড দি দিছে কিন্তু ছোৱালীৰ ল'ৰাই। আধাৰ কাৰ্ডত ফটোৰ লগত মিল নাছিল জানো মিল মানে মিলা নিচিনা দেখা পাইছিলোঁ আমি ইমান মানে হেৰি ধৰিব নোৱাৰিলোঁ আমি মানে চাইছিলোঁ চাইছোঁ চোৱাটো মানে আধাৰ কাৰ্ড লগত মানে কিছুমান হেৰিটো মেচ নহয় মানে হেৰিবিলাক কিমান দিন পিকচাৰবিলাক ল'ৰা ছোৱালীজনী কিমান দিন ক'ব গ'লে 2 তাৰিখে ৰাতি থাকিছিলে সিহঁতে 2 তাৰিখ 3 তাৰিখ 5 তাৰিখ ৰাতিপুৱা 2টা বজাত মানে হেৰি কৰিছে পুলিচে ল'ৰাক ধৰি কিনে ইয়াতে ৰেকৰ্ড কৰিছে ছোৱালীক আনিছে ল'ৰাজন কি ৰাতিও থাকিছে না দিনতো থাকিছে অহা যোৱাটো কেনেকৈ এইটো আমিতো একজেক্টলি ক'ব নোৱাৰোঁ মানে কেতিয়াবা কেইটাত আহে আমিতো গম নাপাওঁ সেইটো চাই নাথাকোঁ আমি মানে ৰুমটো লৈছে যেতিয়া এই মানে কেতিয়াবা আমাৰ জানামতে মানে কেতিয়াবা 3টা বজাত আহে ৰাতিপুৱা কেতিয়াবা 2টা বজাতো আহে তাৰপিছত দিনত থাকি কিনে 4টা 5টা বজাত আকৌ গুচি যায় তেনেকুৱা আৰু ৰুমটো কি তালামাৰা থাকে নাই তালামাৰা নাথাকে ৰাতি 2টা 3টাত আহিছিলে ল'ৰাজন কিন্তু কেতিয়াও সোধা নাছিলে আপোনালোকে এইটো মানে কিছুমান পাৰ্চনেল কিবা বিশেষ দোকান আছে কিবা কৈ আছিল আমাক দোকান আছে বুলি কৈছিলে আৰু ঘৰত আৰু কিবা হয় দোকান বন্ধ কৰি আহে আৰু ঘৰতো মোৰ পাৰ্চনেল কাম থাকে সেইটো কৈ আছিলে আৰু আমাৰ ছোৱালীক চাই বয়কটো গৈ পোৱা নাছিল নেকি ছোৱালীক চাইতো নাই আমিতো এইটো ইমান একজেক্ট হেৰি কৰিব নোৱাৰোঁ মানে কিছুমান মানে সৰুৰ পৰাই মানে কিছুমান হেৰি থাকে মানে 13 বছৰ আৰু 20 বছৰৰ ডিফাৰেঞ্চ বহুত থাকে ডিফাৰেঞ্চটো মানে এতিয়া ইমানটো আমি হেৰি ধৰিব নোৱাৰোঁ মানুহৰ হেৰি ৰুম লোৱাৰ পিছত ৰুমত যোনে থাকে তেওঁৰ ছেফটিটো আপোনালোকৰ দায়িত্ব হয় না নহয় ছেফটিটো আপোনালোকে ছেফটি মানে দিয়ে না নিদিয়ে আপোনালোকে ৰুলছটো আছে এবাৰ এইটো ৰুলছ আছে পিছে যদি আপোনালোকে ছেফটিটো চাই যদি ৰুলছটো আছে তেনেহ'লে ৰাতিত আহিছে ৰাতি 2টা 3টা বজাত কিয় আহিছে যদি ছোৱালীক সেইদিনাই যদি মাৰি থৈ গ'লেহেঁতেন আপোনালোকে কি কৰিলেহেঁতেন সেইটো মানে ল'ৰাই ৰুম লোৱাৰ পিছত আমি ল'ৰাক ইমান সুধি থাকিব নোৱাৰোঁ কাষ্টমাৰৰ গেষ্ট তাৰ বাহিৰে যদি বেলেগে যদি আহি পেলাই ইয়াত কিবা অঘটন কৰি পেলাই গ'লেহেঁতেন আমাৰ নাই আমাৰ CC কেমেৰা থাকে আমাৰ তাত CCTVটো পিছৰ কথা কিন্তু আপোনালোকে চোৱাৰ দায়িত্বটো আপোনালোকে আছিলে CCTVটো হওক ঘটনা হৈ যোৱাৰ পিছত যদি CCTVটো চাই কি লাভ হ'ব এইটো আমাৰ তাত এৰি আছে নহয় CC কেমেৰাটো আছে এইটো মানে আমি পিছত চাব পাৰোঁ আমি ৰেকৰ্ড চাব পাৰোঁ হয় প্ৰথম ঘটনাটো হৈ যোৱাৰ পিছত আপোনালোকে CCTV ৰেকৰ্ড দি কি কৰিব যদি ইয়াতে ডাঙৰ এটা অঘটন হ'ল হয় মাৰ্ডাৰ হৈ গ'ল হয় নাই তাতে আমাৰ ৰুমৰ ল'ৰাও থাকে আমাৰ যেনিবা ৰুম চাইডৰ ল'ৰা থাকে ৰুম চাইডৰ ল'ৰা থাকে ৰুম ভাড়া ওচৰতে থাকে ছেফটি আছে মানে ফিল কৰিলেহেঁতেন ছোৱালী এজন থকা 2টা 3টা বজাত কোনোবা আহি পেলাই তেনেকুৱা অহা যোৱা কৰিব পৰা তেনেকুৱা সুবিধাটো কেনেকুৱা পালে সি আগতে কৈ দিছিলে বা 3 দিনমান থাকিম বুলি কৈছিল ল'ৰায়ে থাকিম বুলি কৈছে কিন্তু এইটো গুচি গৈছে আকৌ ৰাতিত আহে 2টা বজাত এণ্ট্ৰি হৈছে মানুহে সি নিজে কৈ লৈছে মানে নিজৰ কিছুমান হেৰি কাম আছে মানে মই ইয়াতে পাৰ্মানেণ্ট হেৰি থকা নহ'ব ইয়াতে ছোৱালীক মই থৈ যাম গতিকে মোৰ দোকানো আছে আৰু মই গাড়ী চলাওঁ গতিকে মই অহা যোৱাটো মোৰ দেৰি হয় বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হ'লে ইয়াতে কণ্টিনিউ 15 দিন 20 দিনলৈকে ৰুম লৈ থাকিব পাৰিব তোমালোকৰ ইয়াত নাই তেনেকুৱা নোৱাৰে তেনেকুৱা একজেক্টলি নোৱাৰে 5 দিনলৈকে কিয় দিছে হয় সি মানে আমাক মানে হেৰি কৈছে মানে কিছুমান নিজৰ প্ৰব্লেমো কৈছে বাৰু যেনিবা